নমস্কাৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী আবদ্ধ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ তেওঁ বহুত দিন উঠা নাই। বেহাৰবাৰী আবদ্ধ তেওঁ বহুত দিন উঠা নাই। বেহাৰবাৰী আবদ্ধ কাহানি কথা জনাব ওলাইছোঁ মোৰ চেনেলৰ ফালৰ পৰা। পুনৰ বহুত দিন মূৰে আহিছোঁ মোৰ ভিডিঅ'টো ফালৰ পৰা। মনে কওঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ তেওঁ বহুত দিন দেখা নাই। বেহাৰবাৰী আবদ্ধ কাহানি কথা জনাব ওলাইছোঁ মোৰ চেনেলৰ ফালৰ পৰা। মনে কওঁ মোৰ চেনেলটো প্ৰথমবাৰ আহিছে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্টত জনাব। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ চেনেলৰ ফালৰ পৰা। মনে কওঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ তেওঁ বহুত দিন উঠা নাই। বেহাৰবাৰী আবদ্ধ কিবা কেইটামান কাৰণে বিউটি বাইদেউ এইবাৰ অসমৰ বাহিৰত আছে। সেয়ে আছে বিউটি বাইদেউৰ কথা। হিন্দী ধাৰাবাহিকখনৰ শ্বুটিং চলি আছে। শ্বুটিঙৰ কাৰণে ব্যস্ত হৈ আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ। বেহাৰবাৰী আবদ্ধ কেইটামান কাৰণে উঠিব নোৱাৰে বিউটি বাইদেউ। আমি ভাবোঁ তেওঁ বহুত দিন উঠা নাই। বেহাৰবাৰী আবদ্ধ ইহৰ কাৰণে কেইটামান কাৰণে গম পালোঁ আমি মোৰ চেনেলৰ ফালৰ পৰা গম পালোঁ বিউটি বাইদেউৰ কথা যে বিউটি বাইদেউ এবাৰ হিন্দী ধাৰাবাহিক শ্বুটিং চলি আছিল। বিউটি বাইদেউ এবাৰ হিন্দী চিৰিয়েলত দেখা পাব। বিউটি বাইদেউ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ এবাৰ হিন্দী চিৰিয়েলত দেখা পাব। এয়ে আছিল এবাৰ মোৰ চেনেলৰ ফালৰ পৰা। এবাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইদেউ এবাৰ বেহাৰবাৰী উঠিব নোৱাৰে। বেহাৰবাৰী চিৰিয়েলখনত উঠিব নোৱাৰে। বিউটি বাইদেউ এবাৰ দেখা নাপাব। বেহাৰবাৰীখনত দেখা নাপাব। এবাৰ হিন্দী চিৰিয়েলত দেখা পাব বিউটি বাইদেউ। হিন্দী চিৰিয়েলৰ কাৰণে ব্যস্ত হৈ আছে কামত। কেইটামান কাৰণে নদী ৰাজে বেহাৰবাৰী চিৰিয়েলখনৰ বিউটি বাইদেউ এটা সৰুকে মেছেজ কৰিব মোৰ চেনেলৰ ফালৰ পৰা মেছেজ কৰিব। ধন্যবাদ। জয় অসম।